চৰকাৰে আমাক বহুত ঠকি আহিছে আৰু ঠকিব নোৱাৰে। মাটি এৰি নিদিওঁ, লাগে আমি তেজ দিম, নিজৰ জীৱন দিম আমি, তথাপিও মাটি এৰি নিদিওঁ। জাতি হেৰিটো বৰবাদ কৰিবলৈ কোনে অধিকাৰ দিছে তেখেতক? যেইটো আমাৰ কৰিছে অন্যায়, এইটো অন্যায় আমি সহ্য কৰিব নোৱাৰোঁ। আমাৰ এইটোৱেই কথা যে আমাৰ যেইটো প্লেন হৈ আছে, এইটো প্লেন আমি উচিত নহয়। আমাক কোনেও যে আমাক এই বড়ো জাতি হেৰিটো বৰবাদ কৰিবলৈ কোনে অধিকাৰ দিছে তেখেতক? কোনে অধিকাৰ দিছে? নাই নাই নাই, একো জাননী দিয়া নাই, আমাক একো জাননী দিয়া নাই। জাননী দিলে হতে এনেকুৱা অৱস্থা নহ'লেহেঁতেন। হা, আগত জাননী দিব লাগিছিল তেখেতৰ। জাননী দি পেলাই আমাৰ জাগাৰখিনি যেইখিনি মানে হেৰি আছে দেৱানীকেইটা আহি আমাৰ লগত কথা বাৰ্তা পাতিলে আমি কিবা এটা চলুচন ওলালোহেঁতেন। নাই নাই, আমাক একো ব্যৱস্থা নালাগে। আমাৰ এই মাটি নিদিম, আমি এই মাটি চিধাই কথা, আমাৰ মাটি এৰি নিদিওঁ, লাগে আমি তেজ দিম, নিজৰ জীৱন দিম আমি, তথাপিও মাটি এৰি নিদিওঁ। বাছ এইটো কয় আমাৰ বিজেপি চৰকাৰ গো বেক, বিজেপি চৰকাৰ গো বেক, প্ৰমোদ বড়ো গো বেক, প্ৰমোদ বড়ো গো বেক। এই প্ৰমোদ বড়ো চৰকাৰে আমাক বহুত ঠকি আহিছে আৰু ঠকিব নোৱাৰে। আমি এইটোৱেই কৈ এতিয়া ছাৰ্ভে কিবা কৰি আছে সিহঁতে, মানে পুলিচ প্ৰশাসন লৈ আহি এতিয়া আমাক ইমান মানে জোৰ জবৰদস্তি কৰি আছে সিহঁতে। মানে আমাক এতিয়া আমাৰ ভণ্টি, মোৰ এই ভণ্টি হয়, তাক মানে কিবা কৰিব কাৰণে কি নাম হয় ইয়াৰ অধিক বাছকে সিহঁতে মানে লেডিছক মানে লেডিছক ডাইৰেক্ট হাতত কিবা কৰিছে আৰু ইমান বেয়া বেয়া কাম কৰি আছে, ইমান হাত আমাক মানে মাৰি মাৰি আছে সিহঁতে, মানে পুলিচ মানে বহুত কিবা কৰি আছে। আমাৰ এতিয়া এপচু মানুহবিলাক ক'ত গ'ল? এতিয়া ঘৰ বাৰী বহুত আছে আমাৰ, অলৰেডি 67 মাটি 67 ঘৰ এনেই যাব ছাৰ। একো দিয়া নাই, আগত একো দিয়া নাই আমাক, ডাইৰেক্ট মানে কিবা কৰি ডাইৰেক্ট বহাই দিছে আৰু এলটমেণ্ট কৰি দিছে সিহঁতে। আমালোকে এতিয়া বিচাৰোঁ যে আমাৰ আদানী কোম্পানী নালাগে, আমাৰ এই কোম্পানীটো নালাগে। অলৰেডি ইয়াত আদানী কোম্পানীটো ইয়াৰ ইণ্ডিয়াত সিহঁতে 9টা অলৰেডি প্ৰজেক্ট আছে, এইটো লৈ 10খান হ'ব। এতিয়া মানে 10টা এতিয়া 9টা কিবাত এতিয়া সিহঁতে মানে এনেও চাকৰি দিয়া নাই। অলৰেডি 3615টা অলৰেডি খালি চাকৰি দিব পাইছে। আমাৰ ইয়াত 10,000 চাকৰি দিব বুলি ক'ত দিব? সেইটো মিছলীয়া কথা এইটো।